নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ তে বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে চাগে গম পাইছে যে আপোনালোকৰ কাৰণে অহা 20 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ যিনেকি ইন্টাৰভিউ আছে হেতু অনষ্টক কৰিবলৈ গৈ আছে অসম চৰকাৰে কিন্তু বন্ধু বান্ধৱীসকল এইটো যোনটো আপোনালোকৰ 20 তাৰিখৰ পৰা ইন্টাৰভিউটো হ'বলৈ গৈ আছে এইটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আৰু এইটো যোনটো ইন্টাৰভিউ আছে এইটো কিহৰ কাৰণে পতা হৈ আছে সকলোখিনি আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছো আপোনালোকে বন্ধু বান্ধৱীসকল ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাব কিয়নো বান্ধৱীসকল ইয়াতে কিন্তু ইন্টাৰভিউখন প্ৰত্যেকজনেই দিব লাগিব আৰু বান্ধৱীসকল আপোনালোকে ইয়াতে কেনেকৈ ইন্টাৰভিউখন দিব সকলোখিনি আপোনালোকে জানিব পাৰিব আজিৰ এই ভিডিঅটোৰ যোগেদি সেই কাৰণে বান্ধৱীসকল আপোনালোকে এই ভিডিঅটো সম্পূৰ্ণকৈ ওয়াচ কৰিব আৰু আমাৰ এই চেনেলটোৰ লগত যদি এতিয়ালৈকে জড়িত হোৱা নাই তেতিয়াহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কিনি আমাৰ এই চেনেলটোৰ লগত নিশ্চয়কৈ জড়িত হৈ ল'ব তাকচোন বান্ধৱীসকল ভিডিঅটো আৰম্ভ কৰো তে চাক বান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ অৱগত যে আমাৰ সিএম সাৰে যেহেতু এটা স্কিম লঞ্চ কৰিছিল যাৰ নাম আছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি যাৰ জৰিয়তে নেকি প্ৰত্যেকজন যিসকল নেকি নিবনুৱা আছে তেওঁলোকক ইয়াতে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব এই স্কিমৰ জৰিয়তে আৰু পৰৱৰ্তী সময়ত এইটো যোনটো স্কিমৰ জৰিয়তে যিনেকি এমাউন্ট আছে হেতু বঢ়োৱা হ'ব কিন্তু এইটো যোনটো আপোনালোক 2 লাখ টকা দিয়া হ'ব ইয়াতে 1 লাখ টকা আপোনালোকে ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা আপোনালোকে ঘূৰাই দিব নালাগিব তে চাক বন্ধুসকল ইয়াৰ কাৰণে যেহেতু প্ৰথমবাৰে ইয়াতে আপোনালোকৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল আৰু আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ অনলাইন মোডতে হৈছিল আৰু ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ জানে যে ইয়াৰ যিনেকি আবেদন প্ৰক্ৰিয়া হেতু সম্পূৰ্ণ হৈ গৈছে আৰু হয়তো বন্ধুসকল আপোনালোকে যিসকলে এই ভিডিঅটো ওয়াচ কৰিছে আপোনালোক সকলোৱে কিন্তু ইয়াৰ কাৰণে আবেদনটো কৰিছিল এটা চাক বন্ধুসকল যিসকলে আবেদন কৰিছিল আৰু তেওঁলোকে যেহেতু এটা কিবা কৰিম বুলিয়ে ইয়াতে আবেদনটো কৰিছিল সেই কাৰণে বন্ধুসকল তেওঁলোকক এটা ইন্টাৰভিউ হিচাপে মতা হ'ব যে তেওঁলোকে কি কৰিব সেই টকাখিনি লৈ কিনি তাৰ বিষয়ে তেওঁলোকক খুদা হ'ব তে বন্ধুসকল যেহেতু এইটো এটা ডাঙৰ এমাউন্ট হয় সেই কাৰণে তেওঁ খুদিব যে এইটো এমাউন্ট দি তেওঁ কি কৰিব এই ধৰণে বন্ধুসকল আপোনালোকৰ ইন্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব অহা 20 ফেব্ৰুৱাৰীৰ ফালৰ পৰা মানে বন্ধুসকল এইটো যেটো আপোনালোকৰ সিএম সাৰৰ ফালৰ পৰা যিনেকি আত্মনিৰ্ভৰ আঁচনি মুকলি কৰা হৈছে ইয়াৰ কাৰণে আপোনালোকৰ যিনেকি ইন্টাৰভিউ হেতু 20 তাৰিখৰ পৰা অনুষ্ঠিত কৰা হ'ব আৰু যিসকল নেকি এই ইন্টাৰভিউত কোৱালিফাই কৰে তেওঁলোকক ইয়াতে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব তে বন্ধুসকল এইটো যোনটো স্কিমৰ কাৰণে আপোনালোকৰ কাৰণে ইন্টাৰভিউ মতা হৈছে ইয়াতে আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰা হ'ব নে বন্ধুসকল এটা ডেট ফিক্স কৰি দিব যে এইটো ডেটত নিহতে আহিব লাগিব এই ধৰণে কিবা হ'ব নে কি বন্ধুসকল এই ক্ষেত্ৰত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট আহা নাই কিন্তু যেতিয়া নেকি আপোনালোকৰ কাৰণে এই ক্ষেত্ৰত কিবা নতুন আপডেট আহে মই আপোনালোকক সকলো আগতে আমাৰ এই চেনেলৰ যোগেদি আপডেটটো দি দিম সেই কাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত যি আপোনালোকে বেল আইকন আছে তাতে প্ৰেছ কৰি অলপ সিলেক্ট কৰি ৰাখিব তাক বন্ধুসকল আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো